যদিও আপোনাৰ পেটিএম বেংক আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে হয়। সো ভিডিঅ'টো শেষলৈ চাই থাকক। পেটিএম বেংকৰ ডেবিট কাৰ্ড কেনেকৈ আপগ্ৰেড কৰা সেইটো মই দেখুৱাম এতিয়া কৰি কেনে। সো মই প্ৰথমতে মোৰ পেটিএম ওপেন কৰি ল'লোঁ। পেটিএম এপ ওপেন কৰাৰ পিছত আপুনি পেটিএম বেংকত যাব লাগিব। সো মই দেখুৱাইছোঁ পেটিএম বেংক আপুনি চাব পাৰি আছে। পেটিএম বেংকত আপুনি ক্লিক কৰিব। যাৰ পেটিএম বেংক আছে সিহে আপগ্ৰেড কৰিব পাৰিব। এই ডেবিট কাৰ্ডৰ কাৰণে আপডেট কৰিব পাৰিব। ভিজা কাৰ্ড হয়। সো পেটিএম বেংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ নতুন পেজ খোল খাব। আপোনাৰ পাছকোডটো যদি আছে পাছকোড বহাই দিব আপুনি। আপোনাৰ নিজৰ যিটো আছিলে আগত সেই পাছকোডটো দিলে হ'ল। ইয়াতে আপোনাৰ পেটিএম বেংক একাউণ্ট খুলি যাব। খোলাৰ পিছত ইয়াত গোটেইটো আপুনি অপশ্যন দেখিবলৈ পাব কি আছে কিনা। আপোনাৰ এইটো পেটিএম বেংক একাউণ্ট আপোনাৰ পুৰা পাছবুক খুলি গ'ল। সো ইয়াতে লিখা আছে গেট ভিজা কাৰ্ড নাও আপগ্ৰেড টু ভিজা ডেবিট কাৰ্ড। সো আপুনি ডেবিট কাৰ্ডটোক আপগ্ৰেড কৰিবলৈ চাওক গোটেইখিনি আছে। আপোনাৰ চব সুবিধা আছে। আপুনি তলতে ক্লিক কৰক। প্ৰচিড টু আপগ্ৰেডত ক্লিক কৰিব। সো ক্লিক কৰক। মই ক্লিক কৰিলোঁ। কৰাৰ পিছত আপোনাৰ পাছকোড খুজিছে, আকৌ পাছকোডটো দিয়ক। দিয়াৰ পিছত আপোনাৰ স্ক্ৰীনত এনেকুৱা মেছেজ আহিব ডিজিটেল কাৰ্ড আপগ্ৰেড বুলি ছাকচেছফুলি দেখুৱাব আপোনাক। আপোনাৰ নাম চাম টোটেলি আহি যাব। ইয়াতে আপোনাৰ চব শ্ব' হৈ যাব। আপোনাৰ যিটো ভিজা কাৰ্ড আছিলে ভিজা কাৰ্ডটোৰ চব নাম্বাৰ চাম্বাৰ শ্ব' হৈ যাব। এক্সপায়াৰি ডেট চব শ্ব' হৈ যাব। আপুনি এনাবল কৰিব পাৰে ট্ৰানজেকশ্যন ইণ্টাৰনেশ্যনেল ইউজ আৰু অনলাইন ট্ৰানজেকশ্যন। চ' আপুনি এইখিনি বিচাৰি যদি অন কৰি ৰাখিব আপুনি আৰু ছেভ চেঞ্জত ক্লিক কৰিব। ছেম চেঞ্জত ক্লিক কৰিলে আপোনাৰ দেখিবলৈ পাইছে। আৰু অলপ তলত আহক। তলত দেখিবলৈ পাব তলত আহিছে। আপুনি দেখিছেনে ভিউ অফাৰ্ছ এণ্ড বেনিফিটছত ক্লিক কৰক। ক্লিক কৰিলে আপুনি ইয়াত বেনিফিট চাব পাৰিব। আপোনাৰ ডেবিট কাৰ্ডৰ যিটো ভিজা ডেবিট কাৰ্ড আপুনি আপোনাৰ যিবোৰ বেনিফিটছ আছে সেই বেনিফিটছবোৰ চাব পাৰিব। দেখিছে নহয় ইনষ্টেণ্ট পিন চেঞ্জ কৰিব পাৰিব। টেম্পৰেলি কাৰ্ড ব্লক কৰিব পাৰিব। লিমিট আপডেট আছে। কাৰ্ড ছেটিঙো আছে। আনলিমিটেড ATM উইথড্ৰলো কৰিব পাৰিব আপুনি ইয়াতে। চ' ইমান ফেচিলিটি দিছে, ধুনীয়া ফেচিলিটি দিছে। ভিজা ডেবিট কাৰ্ড পেটিএম বেংকৰ হয়। চ' যাৰ পেটিএম বেংক আছে তেওঁলোকে এই সুবিধাটো লাভ কৰিব আৰু আপগ্ৰেড কৰি ল'ব। যাতে আপুনি আপগ্ৰেড কৰা নাই যদি আপগ্ৰেড কৰি লওক। কাৰণ আপোনাৰ যিটো ভিজা কাৰ্ড আছে সেই ভিজা